টাইম দিয়া কি কথা বিয়াত চিঞৰিলে নহয় বিয়াত উৰুলি লাগে উৰুলি নিদিয়ে মই হ'বলে মতাত কওঁ মই সৰু ল'ৰা ছোৱালীক কওঁ তই মোহিনীটো কৰ মোহিনী দে মোহিনীটো চাইছেনে তেনেকৈ চাইছোঁ বুলি নকওঁ মই একে ধুলো মাৰি সোমোৱাই দিম কিহৰ কাৰণে ডেকা লৈ মেচ চিঞৰি আছে একে তহঁতৰ মাইকী মানুহ থাকিবই নোৱাৰিছে আমাৰ কেকেচাটো দেখিছে নাই একে বোৱাৰীহে চকু দৰাকে কইনাকে মাহালধি খানে কিনো বিয়া এখন আনাকে আনে নহয় এতিয়া ৰাতিলে কি হ'ল গম পাইছে জানো ৰাতি কেছটোতো আপোনালোকে গম নাপায় কি হ'ল মানুহ মাতিলে কেকেচাৰ কলৰে তলতে ধৰিব ছাতি কমচে কম ছজনে নাপালে মাংস বাতি আধা চৈয়া মাংস বিচনা তলত মানুহ যোৱা পাছতহে পৰিলে মনত আমাৰ এই আমি যে দুটা কেকে মোহন ইমান বছৰ যে আমি বেহাৰবাৰীখন কৰি আছোঁ আপোনালোকে মোবাইলত চাইছে 12 বছৰ দেখি আছে আমি দুটা কিহৰ সৈতে মিলো বাৰু কওকচোন কেকে মোহনটো কিহৰ এটা যোৰা যেন লাগে এটা উদাহৰণ কওকচোন মই কোন হয়নে ক'বচোন আমাক কিন্তু দৰ্শকৰ ফালৰ পৰা এটা জেগাত কৈছিলে এজনে আমি দুটা হেনো বুন্দিয়া ভুজিয়া হয়নে আমি দুটা হেনো কাপ প্লেট আমি দুটা হেনো তামোল পাণ যদি জ্বলা খায় তেতিয়াহ'লে জিৰা জালুক হেনো আদা নহৰু আমি এইটো চাওকচোন চাই থাকোঁতে আজি 9 বছৰ কিমান অকণমান সময়ৰ পৰা সি ডাঙৰ হৈ গ'ল ন সৰু ল'ৰা ছোৱালীখিনিয়ে মোহনক ভাল পোৱা নে নোপোৱা মোৰ লগত কোন কোন আছে হাত দাঙাচোন মোৰ লগত বুলি কৈছো বৰমায়ে হাতখন দাঙি থাকে মোৰ লগত অকণ কোন কোন আছে হাত দাঙা এয়া চাওক আমি কিমান সৰু চাওক আমি চাওক সৰু তই বিয়া পতা হ'লে সময়ত বিয়া পতা হ'লে এতিয়া 8-10টা ল'ৰা ছোৱালী বাপেক হ'লিহেঁতেন কিন্তু এই সৰু ল'ৰা ছোৱালীখিনি কওঁ সৰু ল'ৰা ছোৱালীখিনি কওঁ বহুত অভিভাৱকে তোমালোকৰ মা দেউতাই বহুতে মোক কমপ্লেইন কৰে যে মোৰ ল'ৰাটো আপোনাৰ নিচিনাকৈ কথা কয় মোৰ ল'ৰাটোৱে আপোনাৰ নিচিনা দিন কয় জিভা উলিয়াই কথা কয় হয়নে বাৰু সেইটো নকৰিবা মই এতিয়া দেখিছা নাই মইতো এনেকৈ ধুনীয়াকৈ আহিছোঁ হয়নে নহয় এতিয়া তোমালোকে ভালকৈ পঢ়িব লাগিব ভালকৈ খাব লাগিব নহ'লে কেকেচাৰ নিচিনাকৈ চৰ খাওঁতে যাব মোৰ হয়নে ভালকৈ পঢ়িবানে কোৱা আৰু জিভা উলিয়ালে কোনো কথা নক'বা এতিয়া চোৱা তোমালোকৰ মৰমৰ মোহন দাদা কিমান ধুনীয়াকৈ কৈছে মোহন দাদাৰ নামটো দীপ এইখিনিতো দীপদা হৈ কৈছে ই মোহন দাৰ নিচিনাকৈ এইখিনি কৈ দিব চোৱা মই কাঢ়ি দিম মই কাঢ়ি দিলে সি দীপ হ'ব মই কাঢ়ি দিলে সি মোহন হৈ যাব কিমান কুইক কৰিব চাব এতিয়া তোমালোকে যদি ভালকৈ নাথাকা দীপ চিৰিয়েলতো মোক চবেই মোক গালি পায় তোমাৰ মা দেউতাই তোমালোকে এনেকৈ কিয় জিভা ললা কথা কৈ আছা জিভা ললা কথা কৈ আছা তোমালোকে যে জিভাখন উলিয়াইছে তেতিয়া মা দেউতা মোকহে গালি পাৰিব গালি পোৱাৰ পিছততো মই বেহাৰবাৰী কৰিব নোৱাৰিম হয়নে নহয় পাইছে পিছত মই যে টিভি পৰা ওলাই যোৱাৰ পিছত তোমালোকে কিন্তু নক'বা আৰু শুনা তোমালোকে যদি মোৰ কথা যদি নুশুনা যদি জিভা উলিয়ালে কথা কোৱা তেতিয়াহ'লে মই যামগৈ চাগে হ'বনে নাই নাই ই দীপৰ তাৰ নিজৰ দীপৰ খোজটো এবাৰ দেখুৱাই দিয়ক আৰু মোহনৰ খোজ কেনেকৈ কাঢ়ে এবাৰ দেখুৱাই দিব দিয়ক নে এইখিনি অনুষ্ঠান কিন্তু আমি সৰু ল'ৰা ছোৱালীৰ কাৰণে কৰিছোঁ পাৰ্টিকুলাৰ ইয়াত ডাঙৰৰ কাৰণে নহ'লেও সৰুখিনিয়ে ইয়াক বহুত ভাল পায় মোহন হৈ খোজকাঢ়ি দে দীপ হৈ খোজকাঢ়ি দে এতিয়া মোহন ও জিনজিন এটা জোৰকে হাত চাপৰি এটা দৌৰি দেচোন এবাৰ
এতিয়া মই যদি দ্বীপ হ'লে কেনেকৈ দৌৰিম? এইবাৰ মোহন হৈ দৌৰিম হা। নহয়, বহুতে চাবলৈ বিচাৰে, সেইকাৰণে বোলো নাই এইবাৰ দৰ্শকক দেখাই দিওঁ। যদি গাড়ীৰ লগত তুলনা কৰে তেতিয়াহ'লে মোৰ গৰাকী হৈছে নেনোৰ একে টপ মডেলটো। আমাৰ বিহু সমিতিৰ উদ্যোক্তা মণ্ডলীক প্ৰথমে বিহুৰ ওলগ তথা শ্ৰদ্ধা জনাইছোঁ আৰু সমূহ ৰাইজক সেৱা জনাইছোঁ। পুনৰবাৰ আগন্তুক দিন আপোনালোকৰ ভালেৰে যাওক, সকলো ভালে থাকক, এনেকৈ সকলো এক হৈ থাকক, আমি তাকেই কামনা কৰিছোঁ। আৰু বিশেষভাৱে ধন্যবাদ জনাইছোঁ সেইসকলক যিসকলে চশমা পিন্ধি আমাৰ অনুষ্ঠান উপভোগ কৰি আছে। কিয় ছাৰ? কাৰণ তেওঁলোকে পইচা খৰচ কৰি আমাক চাই আছে। আইতা ঘৰত চোন নাই মৰমটা। এই 11:30 বজাত আইতা খোলে বোলে। গান গাইছোঁ, আইতা বিহু ফাংচনলৈ আহিছে বুলি ভাবো। পখিলা কৰিছে দেখোন, আকৌ বিয়া হ'ব নেকি? আইতা ঘৰত চোন নাই মৰমটা, আইতা ঘৰত চোন গাঁৱৰ গোপিনীয়ে বিহুখন পাতিছে, চিৰা পিঠা ভাজি নেনা। তই গা, তই বুলি ধৰ, তই পাৰিবিনে না ভালকৈ গাব? মই মানে চেষ্টা কৰিব পাৰোঁ। মই বাৰু অকণমান যেন ভুলে শুদ্ধ অকণমান গালোঁৱে, তই পাৰিম? মই যদি ৰাইজে উৎসাহ দিয়ে মই গাবলৈ চেষ্টা কৰিব পাৰোঁ। কিয় নিদিব? ৰাইজে আকৌ ইমান মৰম দিছে। যা এনেই কলি এটা গা ধুনীয়াকৈ গা, ভাল হ'ব গা। গাওঁ নে? এই নালাগে, কিমান নালাগে, নহয় ভৰিখনেই কৈছে। হে মৰম জান মৰম তই কমলৰ ভনীয়েকক মনত পেলা। কমলৰ ভনীয়েক হৈছে তোৰ কাৰণে মৰম ঠাণ্ডাই। গতিকে তই ভাবচোন, খুব আনন্দ তই কমলৰ ভনীয়েকক মৰম জান বুলি মাতিছ। ঐ মৰম যা, সেইজনী ধৰ কমলৰ ভনীয়েক। কোন দেখিছা? ইয়াত কমলৰ ভনীয়েক নাই, ভাবি ল'বলৈ দিছে। ঐ মৰম জান, অ' কমলা ভনীয়ে। তই মৰম জান বুলি ভাবি নাই যা। ঐ মৰম জান, অ' কমলা ভনীয়ে, এই প্ৰকৃতিৰ বুকুত বসন্ত আহিলে, গছা বনে এই লক্ষী পথাৰ বাসী নাই যে বিহুখন পাতি জান বিহু বিহু লাগিছে হেল্ল', এইজন মুকুতাদাৰ নিচিনা দেখোন। আমাৰ বাচ্ছা এটা নিচিনা এজন বহি আছে। সহযোগ কৰিবনে? আৰু আমি আচৰিত আছো, আমি গাড়ী দি যেতিয়া এনেকৈ আহি আছো
আমি এই বাহিৰত আমি টেকেন ছাৰে মই কথা পাতিছোঁ যে ইয়াৰ মানুহৰ ইমান উৎসাহ, ইয়াক গান লগাই থৈছে বাহিৰত নবৌ এগৰাকীয়ে মানে ফূৰ্তি কৰিলে সঁচাই এনেকৈ কৰিব লাগে। আৰু ইমান দুখ লাগিল, তাৰপৰা বস্তু এটা থাপ মাৰি লৈ গুচি গ'ল নহয় গাড়ী গ্লাছখন খোলোতে। এতিয়া কিবা এটা নাই, ভালকৈ চাওকচোন তাক। সি মাতিলে মোহন দা আহি আকৌ বেয়া পাব বুলি গ্লাছখন খুলি দিলে, বস্তুটো থাপ মাৰি লৈ গুচি গ'ল নহয়। এতিয়া মস্ত সমস্যা হ'ব। কি জানেনে? মহ টিকনি দাম। এতিয়া আপোনালোকক অনুৰোধ, সমিতিক অনুৰোধ, কাইলৈ যদি ৰাতিপুৱা হেৰাই পায় টিকনিডাল মোক ঘূৰাই দিব, নহ'লে বেয়া বস্তু মই এনেকৈ ল'ব লাগিব। বেলেগ জেগাত এই কাষত থকা মানুহখিনিয়ে বহুত চিঞৰ বাখৰ বিহুটো গৰু বিহু ভালকৈ কৈছে। আমাৰ বিহুটো ভালকৈ নক'লো, বৰষুণ আৰু খোৱা বোৱা আলহী ফুৰা সেয়া কৰিলে নে নাই, গ'লনে নাই মিতিৰৰ ঘৰে চৰে? আমি এতিয়া কি কৰিছোঁ, আমি আজিকালি কি কৰিছোঁ, আমি এইবাৰ বিহুত মানে মন কৰিছোঁ এই ঘিলা পিঠা, বৰ পিঠা এইবোৰৰ বৰ জনপ্ৰিয়তা নাই। এইবাৰ তিল পিঠাই বেছি, তেলৰ দামটো বাঢ়ি গ'ল যে, গতিকে শুকান পিঠাবিলাকে জনপ্ৰিয়তা বাঢ়িছে। আমাৰ ঘৰত এতিয়া বিশ্বাস নকৰিবা, আমি আজিকালি মাংস নিলে চব বইল খাওঁ। আলহী যদি আহে তেতিয়াও মাংস বইলে কৰোঁ, খালি দাঁতত তেল দুটোপা মাৰি লওঁ। হৰি একবাৰ হৰি বল মনে ৰচনা। এইটো খঞ্জৰটো হ'লে ভাল আছিল, আমিও আনা নহয়, বজাই গ'লে ভাল লাগে শুনি। একবাৰ হৰি বল মনে ৰচনা, মানৱ দেহাৰ গৌৰৱ কৰিও না। মানৱ দেহাৰ গৌৰৱ কৰিও না। ভাদ মাহত মগু মাহ মাটিমাহটো বুজিলোঁ, তাইৰ দেহত যে মাহী মাহ কোন তাইজনী? কোন? কমলৰ ভনীয়ে বাদ দি আৰু আছে মানে। আজি লক্ষীপথাৰলৈ আহিছে, ছোৱালী চামহে। এতিয়া মানে কমলৰ ভনীয়েকক চাবলৈ কাৰ কাৰ মন যায় কওকচোন? কমলৰ ভনীয়েকক চাবলৈ তোমালোকৰ যেনেকৈ মন যায় মোৰো মন যায়। এতিয়া যদি কমলৰ ভনীয়েকে কমলহঁতৰ ছাগলী মই একো গম নাপাওঁ। আপোনালোকে যেনেকৈ আশা কৰিছে মই তেনেকৈ আশাহে কৰি আছোঁ। ঈশ্বৰে কয় সেইকাৰণে ভাবিছোঁ য'তে ছোৱালী পাওঁ ত'তে লৈ যাম, নামটো খালি কমলৰ ভনীয়েক দি ল'ম, যি নামেই নহয়। ইয়াতে সকলোৱে ভেকচিন ল'লে নে নাই? দুটা বছৰটো কৰোণা বুলিয়ে গ'ল ন? দুটা ভেকচিন লৈছে? কাৰ কাৰ টীকাকৰণ হৈছিল কওকচোন? পুলিচে যে দিছিল হাত দাঙক। আমাৰটোৱে প্ৰথমে হাত দাঙিছে। আমাৰ এইজনৰ যেনিবা ভগৱানৰ আশীৰ্বাদত টীকাকৰণ অকণমান হ'ল। আৰু মোৰ যিটো টীকাকৰণ হৈছে বহুত লম্বাকৈ হৈছে। নাই এতিয়া শুকাই আহিছে। এতিয়া শুকাই আহি ইমান বৰ্তমান আছে, এতিয়া মানুহে শুলে তুলসী বুলি কওঁ। আৰু এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত যিসকল পুলিচ প্ৰশাসনীয় লোক ইয়াতে অহৰহ আমাক সুৰক্ষা প্ৰদান কৰি আছে, তেখেতসকলকো আমি বেহাৰবাৰী অতুষ্ট শ্ৰদ্ধা জনাইছোঁ। সকলো ভালে থাকক, থেংক ইউ। আৰু এতিয়া এনেকুৱা দিনকাল পৰিছে, আজিকালি ভালকৈ খাবও নোৱাৰি। ইয়াতে দাদা এজনে মোক সোমাইহঁতে ৰিকুৱেষ্ট কৰিলে, আপুনি যে দাদা এবাৰ বিহু এটা গাইছিল মঞ্চত গাবচোন। ইয়ে মই পাতিছোঁ কোনটো বিহু আছিল, তাৰপৰা মনত পৰিল, সেইকাৰণে কথাটো আঁত ধৰিছোঁ। জুবিনদাৰ খুব এটা হিট গান আছিল নহয়, নদী বাঢ়িলে উজান উঠিলে গছে বনে, সেইটোকে বনাইছিল। আচলতে আমি যে আজিকালি খাব নোৱাৰা হ'লোঁ, চবৰে বেমাৰ আজাৰ, শান্তিয়ে কোনো খাব নোৱাৰোঁ, হয়নে বাৰু? ৰাতিপুৱা উঠি ঔষধহে খাব লাগে। বডি শুকালে ওজন কমিলে নাখাই নবৈ ঘৰত হেনো পেট পেলালে ঐ। মাংস খাব নোৱাৰি, মিঠাই খাব নোৱাৰি, কিয় খাব নোৱাৰি জানে? এই
জানমণি মোক চুগাৰে পালে জানমণি মোক প্ৰেছাৰে পালে জানমণি মোক ইউৰিক থাইৰয়ড দেখাব ধৰে বোলে হৰি এনেকৈ ফেনখন দিয়াৰ কাৰণে থেংক ইউ এইখন নিদিয়া হ'লেও হয় কাৰণ কাৰেণ্টটো ঘূৰি পাংখা ঘূৰি আছে ইয়াৰ আকৌ গৰম লাগিলে ইয়াৰ কেণ্টিনখনত ফেন নাই যে সি মানুহটো ঘূৰি থাকে আপোনালোকে সোধকচোন আমাক কিবা সুধিব লগা আছে যদি আমিতো প্ৰথম আহিছে ঢেৰ প্ৰশ্ন আছে চাগে আপোনালোকৰ কোনে সুধিব বাৰু ভাত ডাঙৰ সোধক তাৰ পৰা আপোনাৰ ডিঙিয়েদি আহিব শব্দ ইয়ালে বিহু গাব লাগে বোলে কে লৈ আছা চাই তুমি চাই থাকিলে দেহা মোৰ মৰহি যায় বোলে কে লৈ আছা চাই তোমাৰ বেজাৰত মকাব বেছিলো বোলে কে লৈ আছা চাই ই আকৌ মজা বজা তাৰ নাচটো মই মাৰি দিম সি বজাব তোৰ চেয়াৰটো গাব পৰা নাই নেকি ভালকে মাতটো কমি গ'ল যে কিয় ভাল হোৱা নাই শুনা নাই ভালকে থেংক ইউ তুমি নাচনি তুমি নাচনি এতিয়া হাতে গাভৰু আহাচোন কাষলে অকণমান মৰম কৰো কাষলে আমাতকে আগতে গাই দিয়ে মই গাওঁ নে তোমালোকে গাবা চবে গাওঁ নেকি চবে তুমি নাচনি এতিয়া হাতে গাভৰু আহাচোন কাষলে অকণমান মৰম কৰো নাচনীক যে কৈছে অকণমান কাষলৈ মাতি মৰম কৰি মণিবচোন আছে চা বিহু গাইছে ময়ো বিচাৰো সুগন্ধি গোলাপ ফুল মৰমে বিচাৰে মৰমে জানানে নিবিচাৰে জাতিকো ঐ জান এইবিলাক গালে মণিলে মনত পৰে চবকে মণি নাই বুলি